কি লিখিব ওলাইছো, কাৰ বাবে লিখিব লৈছো নাজানো নাজানো। কিমান দূৰলৈ বিয়পিব মোৰ সেই কাকুতি মিনতি, নাজানো কিমান জনৰ কাণত ৰিঙিয়াব মোৰ সেই কৰ্কশ কণ্ঠেৰে দিয়া হুংকাৰ। তথাপিও কৈ যাওঁ অকথ্য শব্দেৰে, অপ্ৰিয় কণ্ঠেৰে, বৃহৎ মহামাৰী সেই ধৰ্ষণৰ বিপক্ষে, মুখা পিন্ধা সেই ভদ্ৰলোকৰ বিপক্ষে। নুবুজে কিয় সিহঁতে নাৰীৰ পবিত্ৰতা, নেভাবে কিয় সিহঁতে সেইজনী মাতৃৰ কথা, যিজনী মাতৃয়ে সিহঁতক জন্ম দিছিল মানৱ ৰূপে। নেভাবে কিয় সিহঁতে সেইজনী ভগ্নীৰ কথা, যিজনী ভগ্নীয়ে সিহঁতৰ হাতত ৰাখি পিন্ধাইছিল অশেষ মৰমেৰে। হয়, সেইজনী ছোৱালী, তাইও হয়তো আছিল কাৰোবাৰ ভগ্নী, আছিল তাইও এগৰাকী পবিত্ৰ নাৰী। হয়তো তাইৰো এতিয়া সপোন দেখাৰ সময়, সপোনৰ সৈতে লুকা ভাকু খেলাৰ সময়। আলসুৱা মনেৰে ভাবিছিল তাইও মানুহৰ বাবে মানুহ হোৱাৰ কথা, সাজিছিল মাথোন তাইও হেঁপাহৰ বালিঘৰ। কিন্তু হঠাতে যেন তাইৰ মূৰত পৰি গ'ল এক শিহৰণকাৰী বজ্ৰপাত। অমাৱস্যাৰ কাল এন্ধাৰে যেন আৱৰি ধৰিল তাইৰ হেঁপাহৰ পৃথিৱীত। মানুহৰূপী দানৱৰ হাতত ধৰ্ষণৰ বলি হ'ল সেইজনী কুমলীয়া ছাত্ৰী। হয়তো বহুবাৰ চিঞৰিছিল তাই কণ্ঠত অবসাদে নধৰালৈকে, কেৱল চিঞৰিছিল তাই। তাইৰ কান্দোনৰ ৰল আনে শুনিব বুলি চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হৈছিল তাইৰ কণ্ঠ। দেহত নখৰ আচুৰ, কলিজা ফাটি নিগৰি আছে তাইৰ কেঁচা ৰক্ত, নিথৰ হৈ পৰি আছে তাইৰ নশ্বৰ দেহ। নিষ্ঠুৰ যাতনাৰ বলি হৈ তাই নীৰৱে শুয়ে আছে। এতিয়া মাথো এটাই প্ৰশ্ন, এনেদৰে আৰু কিমান দিন চলিব অবলা নাৰীৰ নিৰ্যাতন, ধৰ্ষণ? হয়, বিকল্প মাথো এটাই, প্ৰতিবাদ। আশ্বাস বিশ্বাস সকলো পাব সেই নাৰীয়ে, কিন্তু দোষী নিৰপৰাধী হৈ আকৌ উভতিব, আকৌ ধৰ্ষণৰ বলি হ'ব অন্য এজনী ভগ্নী, অন্য এজনী মাতৃ, নতুবা অন্য এজনী ছাত্ৰী। কেৱল প্ৰতিবাদ চলিব, মাথো প্ৰতিবাদ। প্ৰতিবাদীও হয়তো ভাগৰি এদিন সামৰিব প্ৰতিবাদৰ অধ্যায়। ইমানতে হয়তো আকৌ আৰম্ভ হ'ব ধৰ্ষণৰ এটি নতুন অধ্যায়। এয়াই যে আজিৰ উদণ্ড সমাজৰ চক্ৰবেহু, যাৰ বিকল্প প্ৰতিবাদৰ বাহিৰে একোৱে দেখা নাই। হে পবিত্ৰ নাৰী, সেয়ে তোমালোকক কাকুতি মিনতি কৰি কৈছো, তোমালোক কঠোৰ হোৱা, মাৰ্জিত সাজেৰে মাৰ্জিত সংস্কৃতি শক্তিশালী কৰা। তেতিয়াই হয়তো নিৰ্ভয়ে বুকু ফিন্দাই ক'ব পাৰিম, এইজনীয়ে আমাৰ আজিৰ আধুনিকাৰ সকলোতকৈ পবিত্ৰ নাৰী। आज से अब से आन मेरी, मैं तुमको ना छूने दूंगी, जान को चाहे चलनी कर दो, मान को ना छू।